কৃষ্ণ হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি হৈছে আমি ইয়াৰ বাই ভনী দুজনী একেলগে ফাৰ্ষ্ট ভিডিঅ' ব্লেক ব্লেক লৈছোঁ আমি। তো আমি এতিয়া আমাৰ ঘৰত আলহী আহি আছে আৰু এতিয়া আমি ভাত বনাম হাঁহৰ মাংস আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই পিঁয়াজ ৰচুন কাটিব লৈছোঁ। এয়া মোক কেনেকুৱা লাগিছে চাদৰ মেখেলা পিন্ধাই কমেণ্ট কৰি জনাব গাইজ। আজি অকণমান ধুনীয়াকৈ আছোঁ, ঘৰৰ পৰা মানুহ আহিব, দৰা ভাত খুৱাম। সেইফালে ভাত খাই আছে আৰু আমি বাই ভনী একেলগে বনাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আজি খানি গৰম নেকি? কোমোৰা আৰু হাঁহৰ মাংসৰ লগত আজি এসাঁজ খাম। মই ইয়াত নহৰু কাটিলোঁ, পিঁয়াজ আৰু লাগিব নেকি মাৰিকে জানিব। আৰু এইটো বাইদেৱে মোৰ কাৰণে পকাই থৈ দিছিলে, আজি নমাই পেলাই কাটিছোঁ মই। এই মানুহজনে লাও কাটি আছে। কোমোলা নেকি? মূলাইটো মানে বহুত দিন খাম কৈ আছিলোঁ হাঁহৰ মাংস আৰু কোমোৰা, আৰু মোৰ কাৰণে সেইকাৰণে থৈ দিছিলে, এটা গছতে ধৰিছিলে। ফাইনেলি আজি খাম আৰু পাছত এয়া তামোল খাব লৈছোঁ মই। এই তামোল এটা কাটি লওঁ ধুনীয়াকৈ। আৰু ইফালে চব্জি ধুই আছে দিবিয়া। কি কৰিছা? কি বনাইছা? জেঠাইক হেল্প কৰিছা? কি কৰিছা? অঁ, আপুনি কি পাৰিলে? তামোল খাম আৰু ন, ঘৰৰ পানীয়া গছৰ পৰা ছিঙি আনিছে। গাঁৱৰ এইকাৰণে ভাল লাগে আৰু। তাৰপিছত এইয়া তামোল কাটা পূৰা চলি আছে। তামোল কাটিবা আৰু তুমি ন? এইটো মাথা ধৰে নহয়? ভালেই খাবলৈ ধৰে নেকি মাথাত? নাই প্ৰথমৰ পিকটো পেলাই দিব লাগে, তাৰপিছত ধুনীয়া আৰু পাণ অলপ বেছিকৈ ল'ব লাগে। তাৰপিছত পকতিয়াই চুবাংতে আৰু মজা লাগে ন? টেষ্টি। আপুনি খাব? খাম আকৌ। পাল্টিকা বেগ ধৰা গোৱা টোপোলা এটা লৈ সেইটো বাবুৰ হাতত থাকিব লাগে নহয়, সেয়া কৰে যে। কিন্তু এটা কথা, আৰু যাৰ নখ দীঘল সি চুৰ কৰিব নোৱাৰে এনেকে। ক'ত কাটছা? চাওক কিমান ধুনীয়া ওলাইছে, কিন্তু মালটো সৰু, ভিতৰটো বহুত পৰিষ্কাৰ হয়। এতিয়া খাই লওঁ আৰু পাণ দি মকতিয়াই। পাণ ক'ত? পাণ এখিলা, তামোল একফাল। কৃষ্ণ বেগ ধৰা ল'ব লাগে।
উঠিব নোৱাৰা নাই হৰে কৃষ্ণ ৰাম কৃষ্ণ হৰে কৃষ্ণ ৰাম কৃষ্ণ